হৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাইছা নেকি উভতি গৈ দেখিলো জীয়া অগণি কাজল প্ৰিয়া কাজল প্ৰিয়া কাজল তোমাক কথা এটা সুধিম বুলি সময় সুবিধাই মিলাব পৰা নাই। কোৱাচোন। খুৰীয়ে মোক আগৰ নিচিনাকৈ বিহেভ নকৰে। এনেকুৱা লাগিছে যে খুৰীয়ে মোক কিবা কথাত বেয়া পাই আছে। মৰম, চাইৰাই কি ভাল পায় কি বেয়া পায় মই আজিলৈকে বুজিব নোৱাৰিলোঁ। আইতা ইমান কৈনো কি চাই আছা? তোকে চাই আছো। যাব পাৰে কোনে ঢাকি থৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাইছা নেকি উভতি গৈ দেখিলো জীয়া অগণি আউসীৰ ৰাতিটোৱে মাতিছে ৰেণি ৰেণি সূৰুজৰ ঠিকনা বিচাৰি হাতেৰে তুলি ললো সযতনে মই সাবতিলো ফুলে হৃদয়ৰ তোমাক মই বহু যুগৰ বহু জনমৰ হেঁপাহ বুকুতে তোমাক পাবলে হ'ল আজি সঁচা মোৰ এই সপোন এতিয়া দুচকুত তোমাৰ এই নাচোন ৰাৰি 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 ৰাৰি
আজি কাজলৰ এই বিয়াখন তাইক মই কেতিয়াও কৰিব নিদিওঁ। শৰ্মা দা চলি আছে, টেনশ্যন নল'ব, মই আছোঁ। মই কৈছোঁ নহয় টেনশ্যন নল'ব বুলি। টেক কেয়াৰ। সকলো ফালে নিয়ম পুৰণিৰ তলত জীৱন উৰুলিয়ে কাজলিতে উদাসে ভৰে মন উৰুমা কৰি যাবি ভৰা বুকুখন অ কাজল প্ৰিয়া ফাগুনৰ কবিতা মেও তই সঁচাকৈ যাবিগৈ ন? ময়ো ৰখাব নোৱাৰোঁ ন? আগতে দেখোন কৈয়ে থাকো তোক বিয়া দিব লাগিব বুলি, এতিয়া তাৰমানে তই বেয়া পাইছ? মেও লাগে তুমি নগলে নাযায় সময় কাষত তুমি নগলে তই সঁচাকৈ যাবিগৈ ন? ময়ো ৰখাব নোৱাৰোঁ ন? আগতে দেখোন কৈয়ে থাকো তোক বিয়া দিব লাগিব বুলি, এতিয়া তাৰমানে তই বেয়া পাইছ? মৰমদাৰ লগত ক'ত কেনেকৈ কি হ'ল তই একোৱে গম নাপাও, ইমান খং তোৰ? কাজিয়া কৰি একেবাৰে গুচিয়ে গলি। পুৰণা কথা বাদ দেচোন, বাদ দে এইবোৰ। এটা কথা কি জানো মেও, মৰমদাৰ লগত বিয়া হোৱাটো কিবা সপোন যেন লাগিছে। এটা সঁচা কথা কওঁ, তোক যে মই কাঁহৰ বাতি বান্দৰী আগলি এনেকৈ কৈ থাকোঁ যে, চব মিছাকৈ কওঁ। কি? তই সঁচাকৈ ধুনীয়া, আৰু আজি আৰু ধুনীয়া লাগিছে তোক। তই ইমান সুখত আছ, তোৰ হাঁহিটো। মই কথা এটা কওঁ, মই তোক ধুনীয়াকৈ সজাব বিচাৰোঁ। দে আকৌ। ভাল পোৱা বুকুৰে হেৰাব তুমি নহ'লে শুকাই যাব
মৰম তুমি নহ'লে কোনে বুজিব সঁচা এয়াবে চৌপাশে মোৰ এইডাল মৰমে দিছেনে? কি হ'ব মই এইবোৰ পিন্ধি ভালে নাপাওঁ মোকে দি থৈ যা নহ'লে ভাল নাপাওঁ যদি থৈ দে এইবোৰ তই কি ৰ'ব মোৰ বাবে তুমি নহ'লে কোন হ'ব এই বুকুৰ আপোন না 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 na 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 কাটিছ বেছি ডাঙৰ ডাঙৰ নকৰিবি গৈ দেই হ'ব আৰু দে ঠেংকেইটাৰ অকল নখকেইটা কাটিবি মাথাটো একদম আগত কাটিবি গম পাইছ নাই 20 কেজি বা 1 কেজি কমিব নালাগিব 1 কেজি বা কমিব পাৰ দে আৰু সেই পেটিখিনি নেপেলাবি গলিকা হৈ যাব নাবি দেই আৰু মনে মনে ভাল এপেক দুপেক মাৰি থাকোঁতে মোক দি থাকিবি হ'ব দে মই একদম ঠেঙে গুৰিতে কাটিম কাটি থাক অঁ হয় ঠিক আছে মই এতিয়াই গৈ আছোঁ দাদা কলৈ যোৱা ডক্টৰে ফোন কৰিছিলে তনুজাৰ কণ্ডিশ্যনটো বৰ এটা ঠিক নহয় মই ইমিডিয়েট হস্পিটেল যাব লাগিব কিন্তু দাদা দৰা যাবৰ হ'বই দেখোন এতিয়া
আজি তুমি মৰমৰ লগত নাথাকিলে সি কি বুলি ভাবিব? এটা কাম কৰা দাদা, মই বৌৰ লগত থাকি দিম। নাই নাই অবিনাশ, এই মুহূৰ্তত মই তনুজাৰ লগত থকাটো খুবেই দৰকাৰ। মই নহ'লেও তই বিয়াখন চম্ভালি ল'ব পাৰিবি, আৰু চাহেৰাটো আছেই তোৰ লগত। কিন্তু দাদা, নিজৰ বিয়াখনত মাক দেউতাকৰ এজনো উপস্থিত নাথাকিলে সি মনতে জানো দুখ নাপাব? একমাত্ৰ ল'ৰাটোৰ বিয়াখনক লৈ বৌৰো বহুত আশা আছিল। এতিয়া বৌৰ অনুপস্থিতিত তুমিয়ে বিয়াৰ সকলো আগভাগ ল'ব লাগিব, নহ'লে মৰমে বৰ দুখ পাব দাদা। একো নাপাবে অ'। ল'ৰাৰ বিয়াখনত মাক দেউতাক নাথাকিলে কি হ'ল? তাৰ আহিবলগীয়া জীৱনটোৰ বাবেতো আমি ইয়াৰ পৰাই আশীৰ্বাদ কৰিম। আৰু থাকিল আগভাগ লোৱাৰ কথা। মোৰ অনুপস্থিতিত তই জানো দেউতাক হিচাপে দায়িত্বখিনি পালন কৰিব নোৱাৰিবি? তেনেকৈনো কিয় কোৱা দাদা? মৰম কেৱল মোৰ ভতিজাই নহয়, মোৰ বেষ্ট ফ্ৰেণ্ড। কিন্তু দাদা, আজি তুমি মই তাৰ লগত থকাটো বিচাৰিছিলোঁ, কাৰণ বহুতো লগত নাই। তই সেইবোৰ চিন্তা কৰিব নালাগে। তাক বুজাই কবি, সি সকলো বুজি পাব। দেৰি হৈছে, তই তাতে সকলোবোৰ চম্ভালি ল'বি। দেই, তই তেতিয়াহ'লে যাবিগে আৰু ন? জোন হৈ জিলিকি পোহৰাই ঘৰখনি, এন্ধাৰ আজি কিয় মাতিলি? আইতাই মানে মাজে মাজে দুখ কৰি আছে, আৰু তই মাজে মাজে আহি থাকিবি দেই। তই নাকান্দিবি না, মোৰ লগত যাবিয়েচোন। এইকেইদিন মন বেয়া কৰি নাথাকিবি। কিনো দুখ কৰি আছ? ঐ আনে নেকি তেনেকে? ইমান ডাঙৰ ল'ৰা দেখাইছ, আৰু দুদিনৰ পিছত যাবিগেচোন তাৰ লগত। আহ হেপিন যাং, আহ। হেৰা, তুমি ইয়াত বহি আছা যে, ৰেডি নোহোৱা নেকি? তুমি ৰেডি হোৱাচোন, মই অলমষ্ট ৰেডিয়ে। পদুম, হেৰি নহয়, দাদাক দেখা নাই যে, দাদা ৰেডি হোৱা নাই নেকি? দাদা নাযায়। কি? দাদা হস্পিটেলত থাকিব, বৌৰ কাষত। বৌৰ ওচৰত থাকিব? বৌৰ কিবা চিৰিয়াছ নেকি? নাই, বৌৰ একো হোৱা নাই। বৌৰ কণ্ডিশ্যন ষ্টেবল যদিও দাদা বৌৰ কাষতে থাকিব বিচাৰিছে। ৰাতিপুৱাৰ পৰা এক্সাইটেড হৈ থকা মানুহজনে হঠাতে ডিচিজন চেঞ্জ কৰিলে যে? তুমি ইমান বেছিকৈ কিয় ভাবিছা? দাদাই বৌক অকলে এৰিবলৈ মন কৰা নাই, সেইকাৰণে থাকিব বিচাৰিছে। অবিনাশ, মই জানো তোমাৰ আৰু মোৰ কথাৰ কটাকটি বেছি আৰু বুজাবুজি কম। তথাপিও এইখিনি কথা তুমি মোক ক'ব পাৰা। কি হৈছে কোৱাচোন? অ'হো, তেনেকুৱা একো হোৱা নাই। যোৱা, তুমি সোনকালে ৰেডি হোৱাগৈ, সময় পাৰ হৈ যাব এতিয়া। পদুম, পদুম। সকলো ফালে নিয়ম, পুৰণিৰ তলত জীৱন, পুৰুলিয়ে কাজলিতে উদাসে ভৰে মন। কাজ
जो